আজি আমি CTET Assamese ফৰ্মেটিভ এছেছমেণ্ট সামেটিভ এছেছমেণ্ট বা ডিছগ্ৰাফিয়া ডিছকেলকুলিয়া কি এইবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব প্ৰথমতে আমি যে ফৰ্মেটিভ এছেছমেণ্ট বা গঠনীয় মূল্যাঙ্কন কি ইয়াৰ ডেফিনেশ্যনটো দিয়া হ'ব যে ফৰ্মেটিভ এছেছমেণ্টৰ ডেফিনেশ্যন হ'ল যিবোৰ ইয়াতে যদি চাই যে যিবোৰ আমি শ্ৰেণীৰ জৰিয়তে মূল্যাঙ্কন কৰা হয় তাক ফৰ্মেটিভ এছেছমেণ্ট বা গঠনীয় মূল্যাঙ্কন বুলি কোৱা হয় আৰু ইয়াতে বাকি দিছে পাঠ্যক্ৰম চলি থকা অৱস্থাত যি মূল্যায়ন বা পৰীক্ষা লোৱা হয় তাকে ফৰ্মেটিভ এছেছমেণ্ট বুলি কোৱা হয় আৰু ফৰ্মেটিভ এছেছমেণ্টৰ এক্সাম্পল হ'ল ইয়াতে যেনে ক্লাছ টেষ্ট ইউনিট টেষ্ট আৰু এইবোৰ আমাৰ ফৰ্মেটিভ এছেছমেণ্টৰ ভিতৰত পৰে আৰু ইয়াৰ পিছত যেটো আছে কি সামেটিভ এছেছমেণ্ট যে সামেটিভ এছেছমেণ্টক যোগাত্মক মূল্যায়ন বুলি কোৱা হয় আৰু এই সামেটিভ এছেছমেণ্ট হ'ল যে বছৰৰ শেষত বা 6 মাহৰ মূৰত যি পৰীক্ষা লোৱা হয় তাক সামেটিভ এছেছমেণ্ট বুলি কোৱা হয় আৰু আপোনালোকে এই কথাখিনি নোট কৰি থৈ দিব আৰু ইয়াৰ ফৰ্মেটিভ এছেছমেণ্ট আৰু সামেটিভ এছেছমেণ্টৰ যিখিনি পাৰ্থক্য আছে আৰু এই পাৰ্থক্যখিনি ইয়াতে চালে গম পাব যে ফৰ্মেটিভ এছেছমেণ্ট আৰু সামেটিভ এছেছমেণ্ট এক নম্বৰত দিয়া আছে কি ফৰ্মেটিভ এছেছমেণ্টে ইয়াত প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হয় এটো প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু সামেটিভ এছেছমেণ্টত এটো পৰিমাণৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু দুই নম্বৰত দিয়া আছে কি পাঠ্যক্ৰম চলি থকা অৱস্থাত মূল্যায়ন কৰা হয় আৰু এটো বছৰৰ শেষত বা 6 মাহৰ মূৰত মূল্যাঙ্কন কৰা হয় আৰু 3 নম্বৰত দিয়া আছে কি শিক্ষাৰ্থীৰ আৱশ্যকতা অনুসৰি কৰা হয় আৰু এই মূল্যায়ন সকলোৰে বাবে বাধ্যতামূলক আৰু সামেটিভ এছেছমেণ্টত কি হয় সকলোৰে বাবে বাধ্যতামূলক হয় আৰু ফৰ্মেটিভত কি হয় যে শিক্ষাৰ্থীৰ যিখিনি দৰকাৰ হয় আৱশ্যকতা অনুসৰি কৰা হয় আৰু 4 নম্বৰত দিয়া আছে কি গ্ৰেড বা নম্বৰক মহত্বতা প্ৰদান নকৰে আৰু সামেটিভ এছেছমেণ্টত যেটো মাৰ্ক আছে মাৰ্কৰ ওপৰত ডিপেন্ড নকৰে কিন্তু ফৰ্মেটিভ এছেছমেণ্টত এটো মাৰ্কৰ ওপৰত ডিপেন্ড নকৰে কিন্তু সামেটিভ এছেছমেণ্টত এটো গ্ৰেড বা যেটো 4 নম্বৰ পইণ্টত দিয়া আছে গ্ৰেড বা নম্বৰক মহত্বতা প্ৰদান কৰে আৰু এইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু একেবাৰে শেষত দিয়া আছে কি ফৰ্মেটিভ এছেছমেণ্ট এটো কি হয় এছেছমেণ্ট ফৰ লাৰ্নিং হয় কিন্তু সামেটিভ এছেছমেণ্টটো এটো এছেছমেণ্ট অফ লাৰ্নিং হয় আৰু এতিয়া আমি পঠনৰ যেটো ডিসলেক্সিয়া ডিসগ্ৰাফিয়াৰ বিষয়ে আলোচনা কৰিম যে ডিসলেক্সিয়া কি হয় এটো হয় আমাৰ ভাষাগত সমস্যা হয় যেটো গাণিতিক বেমেজালি বা পঠন জ্যোতি চিহ্ন উচ্চাৰণৰ ক্ষেত্ৰত যিবোৰ প্ৰবলেম হয় আৰু এইবোৰকে ডিসলেক্সিয়া বুলি কোৱা হয় আৰু ডিসলেক্সিয়া ডিসগ্ৰাফিয়া এছামিছৰ ক্ষেত্ৰত প্ৰায় কোৱেশ্চন আহি থকা দেখা যায় বা ফৰ্মেটিভ এছেছমেণ্ট বা সামেটিভ এছেছমেণ্টৰ ওপৰতো কোৱেশ্চন আহিছিল ইয়াৰ যেটো দুই নম্বৰ আছে কি ডিসগ্ৰাফিয়া গতিকে ডিসগ্ৰাফিয়াটো হ'ল যেটো লিখন সমস্যা বা আখৰ বা বানান যেহেতু গ্ৰাফত লিখা হয় গতিকে আপোনালোকে মনত ৰাখিব যে গ্ৰাফ ডিসগ্ৰাফিয়া গতিকে গ্ৰাফ লিখন সমস্যাটো এটো গ্ৰাফৰ ওপৰতে ডিপেন্ড কৰিব আৰু 3 নম্বৰত কি দিয়া আছে ডিসকেলকুলিয়া এটো কেলকুলিয়া মানে এটো গণিতৰ ক্ষেত্ৰত যেটো আমাৰ অসুবিধাৰ সন্মুখীন হয় এটো ডিসকেলকুলিয়া বুলি কোৱা হয় যৌতিক বা গাণিতিক অসমৰ্থতা বা গণিত যেহেতু গণিতটো আমাক ক্যালকুলেশন কৰিব লাগে গতিকে কেলকুলিয়া গতিকে এটো গণিতৰ ওপৰত গণিতৰ প্ৰবলেম হয় আৰু ইয়াৰ পিছৰ পইণ্টটো দিয়া আছে ডিসপ্ৰক্সিয়া এই ডিসপ্ৰক্সিয়া হ'ল যে সঞ্চালন জনিত এটো সমস্যা হয় আৰু ডিসমৰ্ফিয়া আছে যেটো আত্মগৌৰৱ জনিত সমস্যা আৰু ডিসফেচিয়া বা আপাচিয়া হ'ল ভাষা শিক্ষাৰ সমৰ্থতা আৰু আপোনালোকে এইখিনি স্ক্ৰীনশ্বট ল'ব পাৰে গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আলোচনা কৰা হ'ল আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি পঠনৰ বিষয়ে আলোচনা কৰিম যে পঠন কেই প্ৰকাৰ আছিল নীৰৱ পঠন সৰৱ পঠন বা স্কেনিং কি এইবোৰৰ বিষয়ে আলোচনা কৰা হ'ব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ